আমি আহি পাই গ'লোহি এতিয়া জলকীয়া বাগানত। আমি ভিতৰত সোমাই পেলাই চাওঁচোন কেনেকুৱা। টঙি ঘৰ, ইয়াতে থাকি তেওঁলোকে সম্ভৱত খেতি চোৱা চিতা কৰে চাগে। আছে চাংঘৰ। সেই সুন্দৰ পৰিৱেশ, বহুত ধুনীয়া লাগিছে। চাৰিওফালে সেউজীয়া সেউজীয়া, কাষত ব্ৰহ্মপুত্ৰ নদী। এদিন সকলোৱে আহি চাব পাৰিব ইয়াত আহি, খুব সুন্দৰ। আৰু পিকনিকৰ কাৰণে, বিশেষকৈ পিকনিকৰ কাৰণে যথেষ্ট সুন্দৰ জেগা এডোখৰ। আহি খাব পাৰিব, জেগা চাব পাৰিব, আৰু লগতে বাগানখন আপোনালোকক এবাৰ হ'লেও চাই যাব পাৰিব। অত্যন্ত সুন্দৰ পৰিৱেশ। আমি বঠাখানাৰ মাজৰ চাপৰিত আছোঁ এতিয়া বৰ্তমান। মোৰ লগত এজন যুৱক আছে। আমি তেখেতৰ লগত এই জলকীয়া খেতিকৰণৰ বিষয়ে আমি কিছুমান কথা জানিব বিচাৰিম এতিয়া বৰ্তমান। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম ভাস্কৰ পেগু। আমাৰ গাঁওখনৰ নাম বঠাখানা মাজৰ চাপৰি। খেতি আপোনাৰ 4 বিঘামান কৰি থৈছোঁ জলকীয়া। জলকীয়া খেতি যে আপুনি কৰি আছে, খেতি কৰা মূলতে আপোনাৰ লগত আৰু কোনোবা জড়িত আছে নে নিজাববীয়াকৈ? খেতিটো দেউতা আৰু মইহে কৰি, তাৰপিছত তেনেকৈ এনেই হাজিৰা চাজিৰা কেতিয়াবা অসুবিধা হ'লে লগাওঁ। তেনেকৈ আমাৰ অসমৰ লগতে ভাৰত তথা বিশ্বত এটা খুব ভয়াৱহ ভাইৰাছ, এইটো কি কৰোণা ভাইৰাছ হৈ আছে, সংক্ৰমণ হৈ আছে। গতিকে এইটো মুহূৰ্তত ধৰক বজাৰৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰ সন্মুখীন হৈছে নেকি? কৰোণা ভাইৰাছ যিটো আপোনাৰ লকডাউন দিছে, এইটোৰ পৰা অকণমান সুবিধা হৈছে বুলি ক'ব লাগিব। কাৰণ যিটো বজাৰ সমাৰ বন্ধ হৈ আমাৰ এই বাগানৰ পৰা মানে এই বেপাৰীবিলাক আহে। কম বেপাৰী একেবাৰে 20-30 জনকৈ আহে। 1 কুইণ্টেলৰ নিচিনাই ডেইলি চেলিং হয়। তো হৈছে আমাৰ লকডাউনৰ পৰা বজাৰত মুকলি কৰিব পৰা নাই। য'ত নেকি মোৰ বাগানত আপোনাৰ ডেইলি কম 1 কুইণ্টেলকৈ চেলিং হয়। কিন্তু 1-2 কুইণ্টেল সপ্তাহত চেলিং কৰিব পাৰিলে মোৰ নিশ্চয় পইচাবিলাক একমুঠ হৈ কিবা কামত লাভালাভ হ'লেহেঁতেন। আজিৰ পৰা 3 দিনৰ আগত যে এটা মানে খুব প্ৰবল ধুমুহা আহিছিলে, ধূলিৰ ধুমুহা, সেইটো সময়ত গছপুলি কিবা ক্ষয় ক্ষতি হৈছিলে? গছ প্ৰায় আপোনাৰ 500,000 ওপৰে আপোনাৰ অনিষ্ট হৈছে। চব ধুমুহাই উৰুৱাই নিছে। কিন্তু বহুত অসুবিধা হৈছে আমাৰ যিটো ধুমুহা আহি। এতিয়ালৈ কম 1000 জোপাই আপোনাৰ গছ বাগিছে অনিষ্ট হৈছে। যথেষ্ট কষ্ট হৈছে আপোনাৰ। কষ্টৰ বিনিময়ত এতিয়ালৈকে আপোনাৰ মানে উপাৰ্জন এতিয়ালৈকে কিমান হৈছে? উপাৰ্জনটো আপোনাৰ ক'বলৈ গ'লে আপোনাৰ 2-3 লাখমান আমাৰ এতিয়ালৈকে চেলিং হৈছে, য'ত গুটি বেচাৰ পৰা, আৰু পিছলৈ পাম বুলি আমি আশা কৰিছোঁ। বীজটো আপুনি প্ৰথমে ক'ৰ পৰা আনিছিলে, আৰু কিবা পচাওঁতে আপোনাৰ কিবা অসুবিধা হৈছিলে নেকি? ধৰক পোকে খোৱা বা কি হৈছিলে নেকি? আমি এই গাঁৱৰ পৰাই গোটাইছিলোঁ গুটিটো। তাৰপিছত এই গুটিকে আনিছিলোঁ, মানে আপোনাৰ বীজ জলকীয়াটো। তাৰপিছত এই পালি এনেই গুটি উলিয়াই মা আৰু দেউতাই কৰি ধুনীয়াকৈ গুটিটো পচোৱাত অসুবিধা হোৱা নাই বাৰু। তেনেকৈ পচাই তেনেকৈ মানে অলপ বাঢ়ি আহিছে। গুটিটো কিবা উন্নত জাতৰ আছিলে নেকি? উন্নত মানে আমাৰ লোকেল আছিলে, বীজ জলকীয়া আছিলে। আমি গাঁৱৰ এজনৰ পৰা জলকীয়াটো গোটাইছিলোঁ।
এইখিনি যে ইমানখিনি কৰিলে মানে কৰাৰ আগত ধৰক এটাতো প্ৰস্তুতি লাগিব ন মাটিডোখৰ কেনেকৈ মানে চাহ কৰিছিলে আৰু তাত কিবা ব্যৱহাৰ কৰিছিলে নেকি ইমান যে ধুনীয়া হৈছে তাৰ আঁৰত কি আমি ফাৰ্ষ্টত আপোনাৰ গোবৰ সাৰ 10-15 ট্ৰেক্টৰ গোটাইছিলোঁ গোটাই মানে আপুনি এই কৰি গাঁত খানি আমি তাত গোবৰ দিছিলোঁ 0.5 কেজি 1 কেজিকৈ তেনেকৈ দি পুলিটো ৰুইছোঁ যিটো সৰিয়হ হেৰিটো দিয়া হৈছে আপোনাৰ বন আৰু বন গজিব নোৱাৰাকৈ তাৰপিছত এইটো দিয়াৰ পিছত মই 10 দিনৰ মূৰে আমি পানী দিওঁ যাতে গছবিলাক লহপহকৈ বাঢ়ি আহে গুটিবিলাক যাতে বেছিকৈ লাগে এইবিলাক ধুনীয়া পকি আছে আৰু লাগিছে আৰু বিশেষকৈ ৰাসায়নিক তেনেকৈ প্ৰয়োগ কৰা নাই আমাৰ গোবৰ সাৰ আমাৰ চাপৰিত গোবৰ সাৰ থাকে গৰু কুটিয়ে থাকে জৈৱিক গোবৰ সাৰ লকডাউনৰ আগৰ সময়খিনিৰ কথা কৈছোঁ তেতিয়া ধৰক আপোনাৰ বজাৰখন কেনেকুৱা আছিলে ডেইলি কিমান বিক্ৰী হৈছিলে আৰু মানে কিমানমান বেপাৰী ইয়ালৈকে আহে লকডাউনৰ আগত আপোনাৰ বজাৰ বন্ধ হোৱা নাছিলে আমাৰ এৰিয়া বজাৰ উকুৰবুৰী বজাৰ এটা আছিলে আপোনাৰ নাৰায়ণপুৰ তাতে আপোনাৰ কম এনেই 50 কেজি 1 কুইণ্টেল তেনেকৈ নিছিলোঁ লকডাউনৰ পিছত অকণমান অসুবিধাৰ পিছত তাৰপিছত বেপাৰীবিলাক আমাৰ বাগানৰ পৰা লৈ যায় এনেই 50 কেজি 1 কুইণ্টেল এনেকৈ লৈ যায় বাগানৰ পৰাই হয় ঠিক আছে আমাৰ বেলেগ ধৰণৰ জলকীয়া দেখা পাইছোঁ কিবা ভোট জলকীয়া বাদে বেলেগ কিবা কৰিছে নেকি আমি সেইখিনিও চাওঁগৈ আমি গৈ বীজ জলকীয়া বাদে মই মাইক্ৰ' খেতি কৰিছিলোঁ মাইক্ৰ' তেনেকৈ বিজনেছৰ কাৰণে কৰা নাছিলোঁ খাবৰ কাৰণে কম এবিঘামান কৰিছিলোঁ মাইক্ৰ' জলকীয়া এতিয়া কাষ্টমাৰৰ পৰা এই লকডাউনৰ পৰা কাষ্টমাৰ বহুত ছিঙি লৈ যায় আৰু নোযোৱা হৈছে বুলি ক'ব লাগিব মাইক্ৰ' জলকীয়া কৰিছিলোঁ এইটোত এবিঘামান আছে মাইক্ৰ' জলকীয়া এইবিলাক গুটি লাগি আছে এতিয়াও বেছি আছে পাইছোঁ দুজনমান বেপাৰী হয়তো আমি তেখেতলোকৰ লগতো কথা পাতিব চেষ্টা কৰোঁ মানে তেওঁলোকে কি কৰি আছে ন বাগানখনত ঘূৰি ফুৰোঁতে এখেতক লগ পালোঁ এখেতক সুধিব বিচাৰিম যে মানে বাগানখন দেখি আপোনাৰ কেনেকুৱা লাগিছে মানে বহুতো ভাল লাগিছে মই মানে কেইবাদিনৰ আগতে গম পাইছিলোঁ যে ইয়াত বাগান এখন খুলি থৈছে মানে তেনেকৈ জলকীয়া পায় বুলি কিন্তু লকডাউনৰ কাৰণে আহিব পৰা নাছিলোঁ আজি সময় এটা উলিয়াই মানে নিজৰ ঘৰৰ কাৰণে ছিঙিব আহিছোঁ কি ওচৰতে নেকি ওচৰত নহয় মোৰ ঘৰ প্ৰায় 5 কিলোমিটাৰমান দূৰত আছে পাৰিমৰা হয় হয় আমি আৰু এজন ব্যক্তিক লগ পালোঁ ইয়াৰ মাজতে এই জলকীয়া খেতিৰ মাজতে আমি তেখেতক সুধিম যে মানে কি জলকীয়া বিক্ৰীৰ বাবে নিবলৈ আহিছে নে কি মই এইটো বেপাৰৰ কাৰণে নিবলৈ আহিছোঁ ডেইলি আপোনাৰ 15-20 কেজিমান লৈ যাওঁ তেনেকৈ কেনেকৈ নিয়ে মালিকৰ পৰা আপোনালোকে কেনেকৈ মাইক্ৰ'টো আপোনাৰ 60 টকাকৈ তাৰপিছত ভোট জলকীয়া আপোনাৰ 300 টকাকৈ এইখিনি যে দেখা পাইছোঁ যে এইখিনি সৰি আছে কিবা এইখিনি ধৰক কিবা পোক জাতীয় কিবা লাগিছে নেকি ইয়াত আপোনাৰ মেডিচিন আমি মাৰা নাই পোক সোমাইছে ইয়াত বজাৰত পোৱা ৰাসায়নিক কিবা দ্ৰব্য সাৰ ব্যৱহাৰ কৰিছে নেকি আপুনি আমি তেনেকৈ ইউজ কৰা নাই আমি জৈৱিক সাৰ ইউজ কৰোঁ তাৰপিছত আপোনাৰ পোকৰ কাৰণে মই এই যিটো চাবোনৰ নিৰমা চাবোনৰ যিটো আপোনাৰ তাৰ